চালা দিনবোৰ একদম বৰবাদ গৈছে ৰে। কি কৰিম কি নকৰিম লাগিছে। দিনৰ দিনটো তলকে ঘূৰি ফুৰিবি, ৰাতি হ'লে শুই থাকিবি, ক'ত দিন ভালে যাব। বহুত দিনৰ পৰা আমাৰ ঠাণ্ডা হৈ গৈছে। শুই নাথাকি আৰু কি কৰিবি কচোন ভাই। ঠাণ্ডা গৰম কৰিবলৈ মাথা মাৰিব লাগিব দেই। এই কম্পিউটাৰ এনেই বহি থকা নাই, মাথা মাৰি আছো মই। চালা এই লকডাউনটোৰ পৰা গাঁৱত বিয়া সবাহ ভাওনা একোৱে নচলা হৈ থাকিলে। এনেকে হ'লে আৰু কি হ'ব বে। আমাৰ নিচিনা চোৰবোৰ আৰু জীয়াই নাথাকি মৰি যোৱাই ভাল। এই কম্পিউটাৰ জীয়াই থকালৈকে চিন্তা নকৰিবি ভাই, মৰি নাযাওঁ কেতিয়াও। ঐ কম্পিউটাৰ, এটা কাম কৰ নহ'লে, তহঁতৰ ঘৰতে বিয়াটো পাতি দে। তোৰ বাই এজনী আছিলে নহয়, তাইকে বিয়া দি দে। ঐ ঘটিলো, কি ক'লি তই? আকৌ এবাৰ কচোন। নহয় মানে তোৰ বাইজনীৰ বিয়া কথা কৈছিলো আৰু। এৰা, মোৰ ঘৰত বিয়া পাতি তোক চুৰ কৰিবলৈ চান্স উলিয়াই দিব লাগে নে কি? তোৰ মূৰত মই 1 গ্ৰাম মান হ'লেও ঘিউ আছে বুলি ভাবি আছিলো, কিন্তু এতিয়া যি দেখিছো সেইটো গোবৰৰ টেংকিহে। মোৰতো দুফাল কৰি ডালদা ঘিউ অলপ ভৰাই দিওঁ। ঐ কনপিটো, এতিয়া চাবি হা, বহুত দিন চুৰ নকৰি আমিতো পাহৰিয়ে যাম ন চুৰ কেনেকে কৰে। সেইবাবেহে কৈছিলো মই, আৰু তই আকৌ ভুলেই বুজিলি। মোৰ সোণামতো বেয়া নাই পোৱা। চুমা এটা খাই দিওঁ একে চুমাতে 32টা দাঁত হলকি পৰি যাব তোৰ। হ'ব যা, ইমানকে কথা শুনাব নালাগে। দোষ বুলিয়ে কৈছিলো আৰু। মই আৰু চোৰ বিদ্যাটো পাহৰিয়ে যাম আৰু তেনে। হ'ব তেজেদি ফালিব নালাগে। চোৰ বিদ্যাটো পাহৰি নাযাওঁ, সেইটো তোৰ তেজতে আছে। মৰি জমপুৰি পালেগে তাতো তই চুৰ কৰাই আৰম্ভ কৰি দিবি। সঁচা নেকি অ? কিমান যে ভাল হ'ব ন, জমপুৰিত চুৰ কৰাৰ মজাই বেলেগ হ'ব। ঘূৰিয়া, তোৰ নিচিনা অলগদ্ধ জ্ঞানী এটাক যমৰাজে এতিয়া এনেও জমপুলি নিনিয়ে। কৰোণাই ৱেটিং লিষ্ট লম্বা বনাই ৰাখিছে। শুন, মই এনেকুৱা এটা জাক্কাছ প্লেন বনাই ৰাখিছো নহয়, যদি ছাকচেছ হৈ যায় তোকে মোকে অস্কাৰ এৱাৰ্ড দি দিব। চাবাছ। কি প্লেন বনাইছ ৰে? মোৰ বহুত দিনৰ পৰা যে মাৰুতি কাৰ এখন চলাবলৈ ইমান মন গৈ আছিলে, এতিয়াই অস্কাৰ পালে আৰু কথাই নাই, পুৰা চলাম অস্কাৰ। পিছে আগৰবাৰ নিচিনাকে গৰু পিতন নেখাওতো কেনেবাকে। জধামূৰ্খ, অস্কাৰ কিবা চলোৱা বস্তু নেকি? সেইটো এটা এৱাৰ্ডহে হয়। এৱাৰ্ড মানে কি জানা নাই? বঁটা গামোচা পিন্ধাই যে সেইটো। আৰু তোক মোৰ পাটনা কৰোঁতে ভুল, আৰম্ভণি এটা কেনাটোত লগাই দিলি নে? তোৰ লগত কিবা ৰাহি যোৱাই নহয় আছে মোৰ। কনপিত, এই মঙলা বেজৰ ওচৰতে চোৱাই আহোঁগৈ নহ'লে ব'ল। কিবা শনি দশা চলি আছে নেকি আমাৰ। শনি দশা, তোৰ নিচিনা শনি এটাৰ লগত থাকোঁতে কিহৰ শনি দশা চলিব লাগিছেও। আৰু শুন, মঙলা বেজৰ নিজৰে শনি দশা চলি আছে। ভুৱা বেজালি কেছত বোলে জেলত সোমাই আছে এতিয়া। কোন গতল, মই এটা এবাৰ সাংঘাতিক প্লেন ভাবিছোঁ। এইবাৰ চাবি আমি 100% ছাকচেছ হ'মেই। বাহ, তই মনে মনে কিবা হৰলিক্স বনভিটা খাই আছ নেকি অ? ইমান ডেঞ্জাৰ প্লেন ভাবিব পাৰিছ যে। আৰে দোষ, আগে শুনিতো ল। টেপেটকে মাতটো মাতই যে। ক। তোৰ কথা শুনি মই পুৰা এক্সাইটেড হৈ গৈছোঁ আকৌ। শুন তেনে, প্লেন কেনেকুৱা পালি মোৰ? আৰে ভাই কনপিত, তইতো একদম সাংঘাতিক প্লেন বনাইছ বে। কিন্তু এবাৰ নাৰিকল গছত তই উঠিব লাগিব। মোৰ যোৱাবাৰ চোচৰ খোৱা ঘাঁহটো যোৱাই নাই টিকাত। হ'ব দে, কনপিত থাকোঁতে কিহৰ ইমান চিন্তা কৰিছ? বল এতিয়া ডম্বৰুকাই দোকানত ঘুগুনি পকৰি খাই লওঁগৈ। য়েছ বছ, চলিয়ে আভি, মেৰা পেট কা পেলু মাৰ ৰাহা হে। ডম্বৰুকাই, পকৰি 10 টকা আৰু ঘুগুনি 2 প্লেট লগাই দিয়ক। পেটটো পূজা কৰি লওঁ। কনপিটো আৰু গতলো দেখোন, দুইটা ৰাতিপুৱাই ওলালি যে আজি। বহ, মই তহঁতক দি আছোঁ। পিছে মোৰ বহনি হোৱাই নাই, তহঁতে আকৌ বাকী চাকি নকৰিবি। ডম্বৰুকাই, আপুনি চিন্তা নকৰিব সেইটো কথা। আমাৰ কনপিটো কি বাকী খোৱা মানুহ নেকি? আপুনি গৰমে পকৰি বনাই দিয়ক, আৰু জলকীয়া পিঁয়াজ অলপ সৰহকৈ দি দিব। ডম্বৰুকাই, আপুনি এইবোৰ কথা একো চিন্তাই কৰিব নালাগে। আপুনি আমাক দিয়া বাচনকেইটাও ধুব নালাগে। গধূলি খাই বৈ চব ধুই থৈহে যায়। বা, তহঁতি বৰ ধুনীয়া ল'ৰা দেই। মোক আকৌ তহঁতৰ নিচিনা কাষ্টমাৰহে লাগে। ৰ দি আছোঁ মই তহঁতৰ ঘুগুনি পকৰি। সোনকালে দিয়ক ডম্বৰুকাই, আমাৰ বিশেষ কাম এটাও আছে আজি আকৌ। বাৰু, এয়া দিলোৱে, লৈ যাহি। দুইটাই একেলগে দি দিছোঁ। আৰু গতলো, তোলৈ মই কণী এফাল ফ্ৰীকৈ দিছোঁ। তই আকৌ খাই উঠি বাচন ধুই যাওঁ যে, সেইকাৰণে।
বাৰু হ'ব দিয়ক নম্বৰকাই। এনিৱে থেংক ইউ দেই। ৰ ঘটলো, মই তোৰ ওচৰলৈকে গৈছোঁ। আই ঘটলো, ধুনীয়াকৈ খাই লওঁ। নম্বৰকাই একদম গৰম গৰম ঘুগুনি বনাই দিছে, জ্বলাটো মজা হৈছে। জ্বলাটো অলপ বেছিয়ে হ'ল নেকি। কেনে পাইছ? তহঁতি মোৰ দোকানৰ ঘুগুনি খোৱাত গোটেই পৃথিৱী বিচাৰিলেও নাপাবি। আমাৰ সেই ভুটীয়াকাই দোকানৰ বিকি নোযোৱা পৰুৱাই খোৱা মটৰ দি বনোৱা। চি 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 অ' ডম্বৰুকাই, এনেকুৱা ঘুগুনি আমাকে যি খোৱালে আৰু দেই, বেলেগক নোখাব আকৌ, আমাৰ গাঁৱৰে বদনাম হৈ যাব। এয়া লওক আপোনাৰ 20 টকা, আমি যাওঁ। হয় কণপিতক, মোৰ কিবা মনটো ভাল লাগি থকা নাই। ওলাই আহোঁতেই চালা ক'লা মেকুৰীজনী পাৰ হৈ গুচি গ'ল নহয়। বাদে মেকুৰীয়ে পাৰ হৈ গৈছে, পুলিচটো পাৰ হৈ যোৱা নাই। হ'লেও এই দিনটো প্ৰশান্তে চুৰ কৰিবলৈ আহিছোঁ, আজিলৈকে দিনৰ পোহৰত চুৰ কৰি পোৱাই নাই। এইটোৱেতো চুৰ কৰাৰ নতুন ষ্টাইল ন। মই গছত উঠোঁগৈ, তই মানুহবোৰ ভালকৈ চাই থাকিবি। ঠিক আছে যা, ভালকৈ পাৰিবি, মূৰতে পেলাই নিদিবি আকৌ। হ'ব দে, তোৰ মূৰত পেলাই মোৰ নাৰিকলকেইটা লোকচান নকৰোঁ। হয় ঘটলো, কৌশলে কি চাই আছোঁ সেইফালে? গৈছোঁ। হয় ঘটলো, চাবি দেই, পৰিছে। হয় আই গ'ল, নাম জলদি নাম। ইমান পৰুৱা, টিকাই মূৰে কামুৰিছে। কি চাই আছ? পটাপট ভৰা আৰু পলা ইয়াৰ পৰা। হ'লে আৰু ব'ল। নাৰিকল লৈ লওক দাদা, নাৰিকল তাজা নাৰিকল, 60 টকা যোৰা নাৰিকল লৈ লওক দাদা, লৈ লওক। বিধি কেনেকৈ দিলা নাৰিকল? দাম কিমান এটাত? বাইদেউ, বেছি নহয়, যোৰা 60 টকা মাত্ৰ, আপোনাক 50 টকা দিম আৰু। ইমান দাম কৰিছ তহঁতি? ইমান দাম নহয় নাৰিকলৰ। দে 50 টকাত 3টা দে। বাইদেউ, বেয়া আছে নাপাব দেই, 50 টকা 3টা হ'লে দিব নোৱাৰিম, আৰু কেইদিনমানৰ পাছত 50 টকা 3টা তামোলো নাপাব আপুনি। তহঁতৰ নাৰিকল মোক দৰকাৰ নাই, নিকিনো তহঁতৰ নাৰিকল, আৰু তহঁতৰ আজি নাৰিকল এটাও বিকি নাযায় চাবি। কি আচৰিত মাইকী মানুহ এইজনী, নাৰিকলটো নল'লে ওলোটাই খাওঁহে দি থৈ গ'ল। চাল্লা, নাৰিকলটো বিকিয়ে নহৈছে দেখোন, এনেহে চুৰ কৰি আনিলোঁ নেকি? কণপিটো আৰু ঘুটলুৱেচোন নাৰিকল বিকি আছে। আচ্ছা, কালি মোৰ বাৰীৰ নাৰিকল চোৰ মানে ইহঁত দুটাই। আজি তহঁতক মজা দি আছোঁ মই। ঐ কণপিটো, ইমান খোপা নাৰিকল ক'ৰ পৰা আনিলি অ'? আৰু দামবোৰ কেনেকৈ লগাইছ? ঐ কণপিটো, ইটোচোন নালিয়া বুঢ়া আহি ইয়াত ওলাই আহিছে, গম পালে নেকি আকৌ আমাৰ কথা? নাই পোৱা, তই মুখখনে পেক কৰি নাথাকিবি, মই চব মেনেজ কৰি আছোঁ, তই মনে মনে থাক। নালিয়া খুৰা, নাৰিকল মানে আমি 60 টকা যোৰা লগাইছোঁ এনেই, আপোনাক বাৰু 50% ডিছকাউণ্টত দি দিম, আমাৰ গাঁৱৰে মানুহ আৰু আপুনি। মোক দেখি তহঁতি দুটাই ডাইৰেক্ট 50% ডিছকাউণ্ট দি দিলি যে, কথাটো কি আচলতে? খুৰা, আপুনি যে কি কথা কয়, আপুনি আমাৰ গাঁৱৰ মানুহ নহয় জানো, সেইবাবে 50% ডিছকাউণ্ট দিছোঁ, ইয়াতনো আৰু বেলেগকৈ কি কথা থাকিব পাৰে? খুৰা, নাৰিকলবোৰো গাঁৱৰে, লৈ লওক, গতিকে 50% ডিছকাউণ্ট দিছোঁ। তহঁত দুটাই মানে মোক বুৰ্বক ভাবিছ হা? গাঁৱৰে নহয়, নাৰিকলবোৰ মোৰ ঘৰৰে। তহঁত দুটা কালি মোৰ নাৰিকল বাৰীৰ CCTVত ধুনীয়াকৈ ওলাই আছ। ব'ল এতিয়া থানালৈ যাওঁ। কণপিটো, বুঢ়াই আমাৰ কথা চব গম পালে, ব'ল আমি থানালৈ যোৱাৰ আগতে ক্ষমাকে খুজি লওঁ। নালিয়া খুৰা, আমাক ক্ষমা কৰি দিয়ক, আৰু আমাৰ চলিবলৈ দিগদাৰ হৈছিলে কাৰণে আমি চুৰ কৰিলোঁ, আজিৰ পৰা আৰু চুৰ নকৰোঁ। মই আৰু চুৰ কৰা মানুহ নাছিলোঁ, কণপিটোৱে কোৱা কাৰণে মই চুৰ নকৰিবলৈ গ'লোঁ, আৰু আজিৰ পৰা আমি চুৰ নকৰোঁ, আৰু এইবাৰলৈ আমাক ক্ষমা কৰি দিয়ক আৰু। দেখিছা কেনেকৈ চোৰকেইটা ধৰা পেলাই দিলোঁ? মোৰ বাৰীত ক'তনো CCTV আছে, কৈহে চাইছিলোঁ, এইকেইটা চুৰ কৰা মানুহ। হ'ব, গাঁৱৰ ল'ৰা বুলি এইবাৰলৈ তহঁতক মাফ কৰি দিছোঁ বাৰু মই, কিন্তু মোৰ এটা চৰ্ত আছে, তহঁতি এই গোটেই নাৰিকল সোপা বিকিব লাগিব, আৰু বিকি যিমান পাবি তাৰে 80% মোক দিব লাগিব, বাকী 20% তহঁতি লৈ ল'বি। হ'ব বাৰু, এতিয়া